হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰ দুজনৰে ভালেই। আৰু মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। আজি পুৱাই পুৱাই মানুহজন আৰু মই দুয়োজনে সাজি কাচি ওলাই গৈ আছোঁ আৰু ক'তনো গৈ আছোঁ সেয়া আপোনালোকক দেখাই আছোঁ, লগতে লৈ গৈছোঁ ব'লক। আৰু আজি বিশেষ এটা দিন সেয়া জনাইছোঁ। আৰু ছট পূজা হয় আজি, ইমানেই ভিৰ হয়, ৰাস্তাটো পুৰা ব্লক হৈ গৈছে। আৰু আহি আমি পালোহি হনুমান মন্দিৰ, কাৰণ আজি মোৰ জন্মদিন। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু হনুমান মন্দিৰত মই চাকি এগছ দিওঁ বুলি ভাবিলোঁ, কাৰণ মোৰ হনুমানক পূজা দিবলৈ কৈছে চাওঁতে। তো সেইটো কাৰণে বহুত দিনৰ পৰা পুজি আহিছোঁ। আৰু হনুমান মন্দিৰ বিচাৰি আহি বহুত দূৰ পালোহি, কাৰণ আজি বৃহস্পতিবাৰ আৰু লগতে ছট পূজা পৰিছে, সেইবাবে বন্ধ আছে। কিন্তু ভাগ্য ভাল, আজি আমি এটা ঠাইত পাই গ'লোঁ আৰু খোলা আছিলে। বহুত ধুনীয়াকৈ চাকি 4 গছ জ্বলাই। আৰু কি জানেনে, যেতিয়ালৈকে মন্দিৰ খোলা পোৱা নাছিলোঁ মনটো বহুত বেয়া লাগি আছিল। যেতিয়া নেকি এটা মন্দিৰ দেখা পালোঁ, ইয়াতে যে বাবা এজন বহি আছে আৰু খোলা আছে, সেইবাবে ডাইৰেক্ট সোমাই গ'লোঁ যে বাবা মন্দিৰত মোৰ চাকি এগছ জ্বলাব আছে, আজি মোৰ জন্মদিন আৰু মই হনুমানক পুজি আহিছোঁ বাবে মই হনুমানকে পূজা দিওঁ বুলি আজি মই ইয়াতে আহিলোঁ। আৰু লগতে বাবাজনে খুবেই ভাল পাইছে আমাক এনেদৰে অহা দেখি, আৰু আমাৰ কাপল বহুত ভাল পাইছে, কৈছে যে যোৰাটো বহুত ধুনীয়া আছে, বহুত ভালদৰে থাকিবা বুলি কৈছে। আৰু ইমান ধুনীয়াকৈ ৰছী বান্ধিছে আৰু দুয়োজনকে বহুত ধুনীয়াকৈ আশীৰ্বাদ দিছে। আৰু বাবাজনৰ লগত বহুত দেৰি কথা পাতিলোঁ, ইমানেই ভাল লাগিল মানে। আৰু এনেদৰে আমি বহুত টাইম বাবাৰ লগত কথা পাতিলোঁ আৰু নিজৰ মনৰ কথা ক'লোঁ, বাবাও বহুত ধৰণৰ কথা ক'লে, আমি নজনা কথা। আৰু কথা পাতি মেলি আমি দুয়োজনে ওলাই আহিলোঁ মন্দিৰৰ পৰা। যিহেতু ৰাতিপুৱাই ওলাই আহিলোঁ ঘৰৰ পৰা আৰু একো নোখোৱাকৈ আহিছিলোঁ, কাৰণ পূজা দিম বুলি। পূজা দি মেলি ডাইৰেক্ট আহিলোঁ ৰেষ্টুৰেণ্ট। আৰু আজি যিহেতু বৃহস্পতিবাৰ নিৰামিষ হয়, সেইটো কাৰণে পনীৰ লৈছোঁ দুয়োজনে আৰু GRS লৈছোঁ। এনেদৰে দুয়োটাই আজি বাৰ্থডে চেলিব্ৰেট কৰিছোঁ। আৰু মানুহজনৰ ফোনৰ পৰা ফোন আহি আছে, কাৰণ আজি অফিচ মোৰ বাবে অফ লোৱা হৈছে। আৰু দুয়োজনে এনেদৰে খালোঁ, খুবেই ভাল লাগিল। যদিও নিৰামিষ খাইছোঁ, কিন্তু খুব ভাল লাগিল দুয়োজনে একেলগত খাই। আৰু ভাবিছিলোঁ যিটো সেইটোৱে হৈছে, মন্দিৰ পালোঁ যিহেতু খুব ভাল লাগিল মনটো, নহ'লে বহুত অশান্তি লাগি থাকিলে হয়, যিটো ভাবিছিলোঁ সেইটো নহ'ল হয়। আৰু এনেদৰে দুয়োটাই খাই লৈছোঁ আমি। আৰু কথাখিনি কোৱাৰ অলপ অসুবিধা হৈছে, কাৰণ আপোনালোকে মোৰ কথাটো গম পায়। আৰু খাই বৈ আহি আমি লগালগ দুয়োজনে মানুহজনৰ অফিচত আহিব লগা হ'ল, কাৰণ মানুহজনে ইমিডিয়েটলি ছাৰে মাতি দিলে। আৰু মই বাহিৰতে ৱেইট কৰি মানুহজন সোমাই গ'ল ভিতৰত। আৰু ভিতৰত সোমাই যোৱাৰ লগে লগে মানুহজনক নেৰিছে পাৰ্টি দিয়ক কৈ, কাৰণ মোৰ বাৰ্থডে বুলি সকলোৱে জানে তাহাঁতৰ অফিচত। আৰু সেইবাবে মানুহজনে আনি আহিলেগৈ ৰেষ্টুৰেণ্টৰ পৰা মিঠাই কিবা কিবি ল'লে, আৰু তাহাঁতক পাৰ্টি দি মেলি আৰু মানুহজনৰ কাম শেষ কৰি মেলি আকৌ আহিলোঁ ৰেষ্টুৰেণ্টলৈ, কাৰণ মিঠাই ল'ব আছে। আৰু মোৰ কৰ্মস্থলীত আগত য'ত মই কৰিছিলোঁ, ভাবিলোঁ কি ইয়াতো এবাৰ সোমাই মেলি তাহাঁতকো অলপ কিবা কিবি খুৱাই থৈ যাওঁ, সেইবাবে দুয়োজনে ইয়াতে আহিলোঁ। আহি মেলি তাহাঁতক দিলোঁ, আমি মিঠাই লৈ আহিছিলোঁ তাহাঁতকো দিলোঁ, আৰু দুয়োজনে অলপ ফটো উঠিলোঁ। যিহেতু আজি ছট পূজা, সেইবাবে ৰাস্তাত বহুত ভিৰ হৈছে, বহুত জাম লাগিছে। সিহঁতৰ বহুত নিয়ম থাকে, সেইবাবে ইমানেই দীঘল লাইন হৈছে ন, ঘৰত যাবলৈ অসুবিধা হৈছে, ৰাস্তা চবফালে ব্লক কৰি দিয়া হৈছে। আৰু তাৰ পৰা যেনে তেনে ওলাই আহিলোঁ, অহাৰ লগে লগে আন্ধাৰে হৈ গ'ল আৰু ঘৰতো যাব লাগে। কিন্তু বহুতখিনি কাম লৈও আহিছিলোঁ আমি দুজনে, অকল বাৰ্থডে চেলিব্ৰেট কৰিম বুলিও অহা নাছিলোঁ। আৰু সকলোখিনি কাম শেষ কৰি মেলি আমি দুজনে ঘৰলৈ আহিলোঁ। এটা কথা আপোনালোকক জনোৱাই নাই নহয়, এইটো ভিডিঅ' হ'ল 7 নৱেম্বৰৰ হয়, কিন্তু মই দিয়া বহুত পলম হৈছে ভিডিঅ'টো এডিট কৰা, কাৰণ আপোনালোকেতো গম পাইছেই, যিহেতু মোৰ অলপ অসুবিধা হৈ আছে, সেইবাবে মই ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ। আৰু শেহতীয়াকৈ হ'লেও আপোনালোকক আগত আগবঢ়াই দিছোঁ, স্মৃতি হিচাপে ৰৈ যাওক বুলি। আৰু ভিডিঅ'টো কেনেকুৱা পালে শেষত জনাব, সকলোৱে আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো চাই যাতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা ৰাখিলোঁ। বা